নমস্কাৰ, আজি পুৱা সোনকালে উঠি কামপুৰলৈ বুলি ৰাওনা হলো। যিহেতু অম্বুবাচী মেলাৰ পাছৰটো দিন আছিল, সেইবাবে আজি ট্ৰেইনত বহুত ভিৰ। আৰু আহিয়ে কুকিল আংকুলৰ লগত স্কুটিত উঠিলো। যিহেতু অলৰেডি লেট হৈ আছিলো, গৈ পাই মই আজি যিটো চৰিত্ৰত অভিনয় কৰিম সেই সাজযোৰ পিন্ধি ললো। যিহেতু মোৰ দেৰি হৈ আছিল, সেইবাবে বৰমাই নিজে চাহ বিস্কুট খুৱাই দিছে। কিহৰ ডিছকাছ চলি আছে? আচ্ছা, হেল্ল'। হ'ব দা। গুৱাহাটীৰ পৰা আহোঁতে উৎপাতত একো খাই অহা নহ'ল, সেইবাবে দেউতাই পৰঠা আনি দিছে। যোৱাকালি মোৰ বাৰ্থডে থকা কথাটো গম পাই আজি মোক গিফ্টৰ লগতে উইছো কৰিলে। মই নাজানো শিকোঁ, এইটোতো জানো। তথাপিও হেপী বাৰ্থডে। এতিয়া আমি আকৌ নিজৰ কামত লাগিলো। আপোনালোকে চাগে গম পাইছে আজিৰ ভ্লগটো কিহৰ ওপৰত হয়। শৰ্ট ফিল্ম এখনৰ শ্বুটিং চলি আছে, যিখন আপোনালোকে UDP এণ্টাৰটেইনমেণ্ট নামৰ ইউটিউব চেনেলটোত চাবলৈ পাব। এই ঘূৰাই থাকোঁতে আমাৰ ডাইৰেক্টৰ আৰু আমাৰ এডিটৰে বিচনী ঘূৰাই থাকোঁতে বিচনী খুলি গ'ল। আজি এটা কাপোৰ ভাঙিলে। এফালে শ্বুটিং কৰিব ধৰি আছে। মই শ্বুটিঙত ব্যস্ত থকাৰ বাবে এই ক্লিপ কেইটা কুকিল আংকুলেই বনাই থৈছিলে। এইফালে এইটো দেউতা JDP নিউজৰ কামত ব্যস্ত। আপোনালোকে বাৰু মই কৰা শৰ্ট ফিল্ম চাইছেনে আগত? কাম কৰা বাই বুলি ভাবো। আৰু এইফালে আমাৰ বৰমাই পানী ভৰাই থকাৰ ষ্টাইল চাওকচোন। এণ্ড এয়া চাওকচোন মোক কেনেকৈ শ্বুটিঙৰ চলেৰে কামত লগাইছে। যেনে তেনে কাপোৰ ধুই হৈছিলহে, এইবাৰ আকৌ লগাই দিলে ঝাৰু মৰাত। আজি মানে মোক কাম কৰাই মাৰিব। ধেমালিহে কৰি আছিলো দেই। এতিয়া বলক মোৰ বাৰ্থডে গিফ্টটো সকলোৰে লগত শ্বেয়াৰ কৰোঁ। মায়ে কয় সদায় ভগাই খাব লাগে, সেইবাবে মই গিফ্ট পোৱা এই চেলিব্ৰিটি বক্সটোৰ পৰা সকলোকে এটা এটা চকলেট ভগাই দিলো। কথাতেই কয় নহয়, মৰম দিলেহে মৰম পায়। এয়া চাওকচোন, দুইজনীয়ে মোক নিজৰ পৰা অলপ অলপ খুৱাইও দিছে। এফালে চাই বাই বাই এটা দি দিয়া। থ্যাংক ইউ। বাই বাই। বাই বাই। আজিলৈ ইমানেই আছিলে। কেনেকুৱা পালে বাৰু জনাবলৈ নাপাহৰিব।